আজি বনাম কি জানে নাই ভাপত দিয়া ইলিশ মাছ আহক শৰ্টকাট ইলিশ বনাইছা আজি কেনেকুৱা লাগে বলক এতিয়া বনাম ইলিশ মাছ এইটো আছে ইয়াতে বেহৰ তাৰপিছত আছে আদা নহৰু জলকীয়া পাস্তা ইয়াতে দিয়া আছে এতিয়া ইলিশ মাছৰ লগত ঢালি দিম তাৰপিছত এইখিনি মেগনেট কৰি দিম অলপ চাই থাকক এতিয়া এইখিনি ইয়াৰ লগত পুৰা সানি দিম চাই থাকক খালি আপোনালোকে ভাপত দিয়ে বনাম আমি আজি ইয়াতে হালধি দি দিলোঁ এতিয়া 1 চামুচ পুৰা 1 চামুচ দিয়ে আৰু অলপমান দি দিলোঁ 1 চামুচৰ লগত এতিয়া দিম নিমখ যিমানখিনি লাগে সোৱাদ হিচাপে দিলোঁ ইয়াতে 1.5 চামুচমান দিলোঁ বেছি দিয়া নাই অলপ ইয়াতে কাশ্মীৰো দি দিলোঁ এই অলপমান এইখিনি হ'লেও হ'ব অলপ ইয়াতে মছলা দি দিছোঁ অলপ গৰম মছলা তাৰপিছত অলপ ধনিয়াৰ গুড়ি হৈ যাব তাৰপিছত কেঁচা মিঠাতেল অলপ দি দিম আছোঁ এইখিনি পূৰা মেগনেট কৰি আছোঁ মেগনেট কৰা হৈ গ'ল এতিয়া আমি ইয়াতে দি দিম টিফিন এনেকুৱা এটা টিফিন ল'ব টিফিনটো এনেকুৱা কৰি ভৰাই দিব আপোনালোকে এক পিচ কৰি গম পালে তাৰপিছত প্ৰেছাৰ কুকাৰত সোমাই চাই থাকক আপোনালোকে ভিডিঅ'টো লগত এনেকুৱা কৰি 5টা জলকীয়া দি দিছোঁ এই জলকীয়াকেইটাই ফ্লেভাৰ আনি দিব ফালি দিয়া নাই আৰু এনেই দি দিছোঁ গোটা জলকীয়া 6টা জলকীয়া দিছোঁ তাৰপিছত ঢাকনিখন মাৰি দিয়ক এতিয়া আমাৰ ঢাকনি মাৰা হৈ গ'ল এতিয়া এইটো কমপ্লিট হৈ গ'ল টিফিনটো ইয়াৰ ভিতৰত সোমাই দিছোঁ এতিয়া তাতে অলপ পানী দিছোঁ এইটো চাই লওক কেনেকৈ ভৰাই দিছোঁ তাৰপিছত এই ঢাকাখন মাৰি দিলোঁ এতিয়া ঢাকাখন মাৰি দিলোঁ এতিয়া 5-6টামান হুইচেল আহিব দিয়ক আপুনি তাৰপিছত লগালগ খুলি নিদিব আধা ঘণ্টা 45 মিনিট পিছত খুলি দিব এই ঢাকনখন হুইচেল মাৰা হৈ গ'ল এতিয়া 6-7টা 8টা হুইচেল মাৰিছে 8টা এতিয়া খুলি চাওঁ এইটো হৈ গ'ল আমাৰ এতিয়া আৰু ভাতৰ লগত খাৱাটোহে আৰু এতিয়া পুৰা টেষ্টি এনেকৈ কৰি বনাই খাব পাৰে পুৰা সিজি গৈছে বঢ়িয়া কৰে এইটো চাওক মজা কৰি সিজি গৈছে এইটো মালটো তেনেকৈ খাই দিলেই হ'ল এই চাওক মজা কৰি ভাপত দিয়া আপোনালোকে বনাই খাব এনেকৈ বঢ়িয়া খাব ভাপত দিয়া ইলিশ এই চাওক পুৰা সিজি গৈছে পুৰা বঢ়িয়া বনাই খাব মজা বাই বাই